বহুত দিন পৰা চিন্তা কৰিছিলে কাৰণ আমি শুনিলো বৰমাৰ্য আৰু যোনটো এইটো গাঁৱটো কি আছিলে হাদাও গাঁও আৰু এটা গাঁও হ'ল আমাৰ তিৱাসকল মৰ্টেম আমি বহুত চেষ্টা কৰিলোঁ তথাপিতো আহিব পৰা নাই কিন্তু আজি আমি আহিলোঁ আকৌ আজিও ডাঙৰ বৰষুণ এইটো কাৰণে ইমান গাঁও সকলে ওলাব পৰা নাই চাগে তথাপিতো যিমানকে ওলাই আহিছে আমি আজি এই ৰিটায়াৰ্ড অফিচাৰ আৰু IAS ক'লে আপোনালোকে সব জানে ইণ্ডিয়াত সবচে ডাঙৰ চাকৰি বুলি মই ক'ব পাৰোঁ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ চ' সেইকেইটা আইন ক্ষেত্ৰত বহুত জানে কনষ্টিটিউশ্যন সংবিধান ক্ষেত্ৰত আমি বহুত জানে চ' এইটো কাৰণে আণ্ডাৰ দ্য ইনিচিয়েটিভ অফ JI Qatar যিমান ট্ৰাইবেল আছে কাৰ্বি গাঁও হওক তিৱা গাঁও গাৰো গাঁও ডিমাচা হওক খাচী জেন্তিয়া এইসকল গাঁও গৈ কিনি সংবিধান কথা বুজাবৰ কাৰণে চেষ্টা কৰে আমাৰ কাৰ্বিসকল কনষ্টিটিউশ্যন আৰু সংবিধান বস্তু একোৱেই নাজানিছিলে একোৱেই গম নাপালে কি লৈ এই সংবিধান কথা ক'বলৈ কাৰণে চেষ্টা কৰি আছে আজি আমি আহিলোঁ কাৰণ আমিও ভাবিছোঁ যে তিৱাসকল স্পেচিয়েলি ইউথ আৰু আমাৰ গাঁৱৰ পৰা এইসকল জানিব লাগে যে কনষ্টিটিউশ্যন কিহৰ বস্তু কনষ্টিটিউশ্যন তিৱাসকল কাৰণে কি ৰক্ষা কৰিব এইবিলাক জানিব লাগে বোলে এই ইনিচিয়েটিভ আমি আজি সৰুকৈও আমি এতিয়া লৈছোঁ চ' এতিয়া কনষ্টিটিউশ্যন কোনে লিখিলে এই লিখা মানুহজন হ'ল এজন আমাৰ নিচিনা দলিত মানুহ শিডিউল কাষ্ট মানুহ শিডিউল ট্ৰাইব মানুহ এই হ'ল ডক্টৰ B.R. আম্বেদকাৰে এই সংবিধান লিখিলে এই লিখাৰ পিছত এতিয়া ভাৰতত সবচে ওপৰ মানে সবচে ডাঙৰ কিতাপ হ'ল এই সংবিধানটোৱে কোনোবা প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে কোনোবা MP হ'ব পাৰে কোনোবা MLA হ'ব পাৰে CM হ'ব পাৰে EM হ'ব পাৰে MSc হ'ব পাৰে কোনোবা অফিচাৰ হ'ব পাৰে কোনোবা পুলিচ হ'ব পাৰে কিন্তু এই আইন এই সংবিধান এই ওপৰত কোনো মানে এইটো কি ক'ব এই ওপৰত লৈ যাব নোৱাৰে এইটো কাৰণে ইয়াত সংবিধানত যি লিখা আছে আমি এই মতে কৰিব লাগে বোলে ইণ্ডিয়া গভৰ্ণমেণ্টবিলাকে কৈ থাকে এইটো কাৰণে ডক্টৰ B.R. আম্বেদকাৰ কিছুমানে কয় আম্বেদকাৰ হ'ল এজন দলিত মানুহ দলিত মানে কোন হয় একচুৱেলি দলিত মানে যোনটো এতিয়া কাৰ্বি যোনটো এতিয়া তিৱা গাৰো ডিমাচা এইসকল এটা টাইমত সব দলিত আছিল কিন্তু ডক্টৰ B.R. আম্বেদকাৰে এই কনষ্টিটিউশ্যনত আমাৰ কাৰণে এটা আইন বনাই দিছে যে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব চ' এতিয়া শিডিউল কাষ্ট সকলটো সব জানে আপোনালোকৰ অসমীয়া এইসকল শিডিউল কাষ্ট পায় আৰু শিডিউল ট্ৰাইব যোনটো এতিয়া আমাৰ কাৰ্বি ডিমাচা নাগা ৰেংমা এইসকল শিডিউল ট্ৰাইব চ' শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব আমাৰ কাৰণে এটা আইন আছে ইয়াত ইণ্ডিয়া কনষ্টিটিউশ্যনত সোমাই দিছে ঠিক আছে এতিয়া ডক্টৰ B.R. আম্বেদকাৰে এই সংবিধান আমাৰ কাৰণে কাৰ্বি গাৰো ডিমাচা যিমান ট্ৰাইবেল আছে এইসকল কাৰণে এটা সংবিধান বনাই দিছে ছেপাৰেটকে এইটো হ'ল 6th শিডিউল গম পাইছেনে এতিয়া আচল কথা এতিয়া আহি আছে প্ৰথমত বহুত বৰিং হয় শুনি থাকিলে আহি থাকিব এতিয়া আমাৰ কথা আহি যাব এতিয়া এইটো হ'ল এই ইণ্ডিয়া কনষ্টিটিউশ্যন হ'ল এইটো পুৰা ভাৰত দেশ
ইণ্ডিয়া যিমান ডাঙৰ দেশ আছে এই কাৰণে এই আইনটো এই পুৰা ভাৰত দেশৰ কাৰণে এই আইনটো বনাইছে আৰু এই আইনৰ ভিতৰত এই সংবিধানৰ ভিতৰত আমাৰ কাৰণে ট্ৰাইবেলসকল কাৰণে সেপাৰেট বনাই দিছে এইটো হ'ল 6th শিডিউল চাওক ইমান ডাঙৰ কাম কৰি দিছে যদি আমাৰ কাৰণে যদি এই 6th শিডিউল পাৱাৰ যদি আমাৰ কাৰণে নবনায় তেতিয়াহ'লে এতিয়ালৈকে আমাৰ ST বুলিও ক'ব নোৱাৰে কিবা ST হয় বোলে এতিয়া ক'ব নোৱাৰে কাৰণ আমিও এই সংবিধান মতে তো আমাৰো সব জেনেৰেল হিচাপে থাকিব গম পাইছেনে এতিয়া আমাৰ কাৰণে ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু আমাৰ JJM নিকলছ ৰয়ে আমাৰ কাৰণে এইটো সংবিধান বনাই দিছে এইটো 6th শিডিউল আচ্ছা এই 6th শিডিউলে আমাৰ সংবিধান ট্ৰাইবেল সকল কাৰণে আচ্ছা তেতিয়াহ'লে এইটোৱে সংবিধান আমি জানিলো তেতিয়াহ'লে এই সংবিধান ভিতৰত কি কথা আছে কি ৰক্ষা কৰিবলৈ আইন আছে আমাৰ কাৰণে এইটো আমি জানিব লাগে নে নাই জানিব লাগিব ন জানিব লাগিব হয় কাৰণ ইয়াত আমাৰ কাৰণে লিখিছে ইয়াত কাৰোবা বঙালী কাৰণে নেপালী কাৰণে নন ট্ৰাইবেল কাৰণে ৰক্ষা কৰিবৰ কাৰণে লিখা নাই এতিয়া আমি এই 6th শিডিউল লৈ কিনি বঙালী গাঁও নেপালী গাঁও নন ট্ৰাইবেল গাঁও যদি গৈ কিনে আমি কয় তেতিয়াহ'লে কিবা লাভ থাকিব নেকি নাথাকে কিন্তু আমি যদি 6th শিডিউল কথা তিৱা গাঁও কাৰ্বি গাঁও আৰু যিমান ট্ৰাইবেল সকল গাঁও আৰু ট্ৰাইবেল মহিলা হওক ট্ৰাইবেল আমাৰ ল'ৰা ছোৱালী হওক ইউথ হওক এই সকল কাৰণে যদি আমি এইটো কথা বুজাই তেতিয়াহ'লে এইটোৱেই লাভ হ'ব ন কাৰণ ইয়াত কি লিখা আছে এইটো জানিব লাগে আমাৰ ট্ৰাইবেল সকল নন ট্ৰাইবেল সকল কাৰণে নহয় এইটো কৈ থোৱা আছে এইটো কাৰণে যিমান ট্ৰাইবেল আমাৰ আছে যিমান আমাৰ তিৱাসকল কাৰ্বিসকল এই 6th শিডিউলত যি কথা আছে এইটো আমি জানিব লাগিব আচ্ছা তেতিয়াহ'লে আকৌ এটা কথা কম কনষ্টিটিউশ্যন ইজ দ্য সুপ্ৰিম পাৱাৰ এইটো কৈছেনে নাই মানে কনষ্টিটিউশ্যনে চবচে ডাঙৰ আমাৰ ইণ্ডিয়া ডেমক্ৰেচি তেতিয়াহ'লে ইয়াত কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত আৰ্টিকেল 1 ইয়াত আৰ্টিকেল আছে দেই আৰ্টিকেল 1 2 3 4 এনেকাই more than এতিয়া 300-400 আৰ্টিকেলছ হৈ গৈছে এতিয়া আমি চাম ইয়াত ইণ্ডিয়া কনষ্টিটিউশ্যনত 1 নম্বৰ আৰ্টিকেলত কি লিখিছে গম পাইছেনে ইয়াত লিখিছে যে 1 নম্বৰ আৰ্টিকেলত লিখা আছে যে আপোনাৰ নিজৰ দেশ নামটো আপুনি নিজে দিব পাৰে এইটো কথা ক'ল সো আমাৰ দেশ নামটো কি আছে এতিয়া ইণ্ডিয়া হয়নে নহয় ভাৰত হয়নে নহয় এই ভাৰত और ইণ্ডিয়া এইটো নাম দিবলৈ অধিকাৰ কোনে দিছে সংবিধানে দিছে কোনটো সংবিধান ইণ্ডিয়া কনষ্টিটিউশ্যনে আমি এতিয়া ইণ্ডিয়া বুলি ক'ব পাৰা এই নামটো আমি দিব পাৰিছো যদি এই সংবিধান যদি নাথাকে তেতিয়াহ'লে আমাৰ দেশ নামটো চেঞ্জ থাকিব হয়নে নহয় এতিয়া মোদীয়ে ভাল পাই ভাৰত কৈ দিব মনমোহন সিঙে আকৌ ইণ্ডিয়া ক'ব হয়নে নহয় আৰু কোনোবা আকৌ কিবা নামে ক'ব হয়নে নহয় 6th শিডিউলত আমাৰ কাৰণে অধিকাৰ দিছে এই অধিকাৰ হ'ল ইয়াত হ'ল আৰ্টিকেল এতিয়া 6th শিডিউলত আপুনি আৰ্টিকেল নাপাব ইয়াত হ'ল পেৰাগ্ৰাফ দেই পেৰাগ্ৰাফ বুলি কয় 1 নম্বৰ পেৰাগ্ৰাফ 1 পেৰাগ্ৰাফ 2 পেৰাগ্ৰাফ 3 যেনেকা যাব পেৰাগ্ৰাফ 20 মান ইয়াত আছে পেৰাগ্ৰাফ 20 মান আছে সো 1 নম্বৰ পেৰাগ্ৰাফত ইয়াত কি লিখা আছে দেই ইয়াত লিখা আছে 1 নম্বৰ পেৰাগ্ৰাফত ইয়াত কোৱা আছে যে আপোনাৰ নিজৰ দেশ চাবলৈ কাৰণে এটা আপোনাৰ নিজৰ ঘৰ নিচিনা বনাব পাৰে এইটো নাম আপুনি দিব পাৰে দেই মই স্পষ্ট কথাকে কৈছো আৰু এতিয়া আমাৰ কাৰ্বি আংলং এতিয়া আমাৰ ইয়াত কাৰ্বি আংলং
তিৱা কাৰণে কাৰ্বি কাৰণে গাৰো খাচী যেনেকুৱা যিমান ট্ৰাইবেলছ আছে এই সকল চাবলৈ কাৰণে এটা ঘৰটো লাগে নে নাই এটা ঘৰটো লাগিব এতিয়া ঘৰটো ক'ত আছে এতিয়া ডিফু ক'ত আছে কাৰ্বি আংলং অটোনমাছ কাউন্সিল এইটোৱে এটা আমাৰ চবত ঘৰ এইটো কাৰ্বি ঘৰ বোলে নহয় অকল কাৰ্বি নহয় তিৱা খাচী যেতিয়া যিমান ট্ৰাইবেলছ আছে এই কাৰণে চাবলৈ এই সমানকে চাবলৈ কাৰণে ঘৰ দিছে কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু এই কাৰ্বি শব্দ দিবলৈ ক'ত পৰা অধিকাৰ দিছে এই 6 শিডিউল পৰাই দিছে ক'ত পৰা 1 নম্বৰ পেৰাগ্ৰাফ পৰা অৰ্ডাৰ দিছে যেনেকা ইয়াত ইণ্ডিয়া সংবিধানত ভাৰত এইটো নাম ক'বলৈ অধিকাৰ দিয়া নিচিনা এই ইয়াতো 1 নম্বৰ পেৰাগ্ৰাফটো আমাৰ কাউন্সিল যোনটো নাম দিবলৈ কাৰণে অধিকাৰ দিছে ইয়াত প্ৰায় দিছে 1 নম্বৰ কাৰ্বি কাৰণে কিয় ক'লে কাৰণ ইয়াত কাৰ্বি আংলঙত আমাৰ কাৰ্বিয়ে প্ৰথমত সংখ্যা বেছি হয়নে নহয় এইটো কাৰণে আমি কাৰ্বি অটোনমাছ কাউন্সিল বুলি 2 নম্বৰত ক'লে যে যেনটো যিমান ট্ৰাইবেল সকল কাৰণে চাবলৈ কাৰণে এটা ঘৰ লাগিছে হয়নে নহয় ঘৰ আকৌ বনালে আমি ক'ত বনালে কাৰ্বি আংলং অটোনমাছ কাউন্সিল এই কাউন্সিলত ভিতৰত অকল ঘৰ বনালে নহবতো তাতে CM EM হ'ব লাগে এই CM EM বিলাক আকৌ হেনতে যিমান ট্ৰাইব সকল আছে এই যি অৱস্থা লাগে যি সহায় লাগে হেনতে চাব অকল ঘৰ বনালে নহব ইথালে এই ঘৰ বনোৱাৰ পিছত এই ঘৰ ভিতৰত কোন কোন সোমাব পাৰে এই কথা আহি গ'ল ক'ত লিখিছে 2 নম্বৰ পেৰাগ্ৰাফ 2ত লিখা আছে পেৰাগ্ৰাফ 2.6 এক নম্বৰৰ নাযাওঁ বহুত আছে পেৰাগ্ৰাফ 2.6ত লিখা আছে 12টা মান পইণ্ট এতে লিখা আছে এই মতে কাৰ্বি আংলং অটোনমাছ কাউন্সিল আৰু আমাৰ যিমান ট্ৰাইবেল সকল তাৰ পৰাই আইনটো কৰিব লাগে এতিয়া ইয়াত 2 নম্বৰ পেৰাগ্ৰাফত কি ক'লে যে কাউন্সিলত সোমাবলৈ তাতে কোনো নন ট্ৰাইবেলছ কাৰণে দিব নোৱাৰে কৈছে কোনে কৈছে 6 শিডিউলে ক'লে কোনটো পেৰাগ্ৰাফ 2 নম্বৰ পেৰাগ্ৰাফতে ক'লে পেৰাগ্ৰাফ 2.7 পেৰাগ্ৰাফ 2 আৰু এখিনি কি ক'ব সাব পেৰাগ্ৰাফ 7 তাতে ক'লে যে কাউন্সিল ভিতৰত অকল ট্ৰাইবেলছ সকলে সোমাব পাৰে ট্ৰাইবেলছ ক'লে কোন কোন সোমাব পাৰে তিৱাটো যাব পাৰিব কাৰ্বিটো পাৰিব ডিমাচা পাৰিব ৰেংমা নাগা কুকি হয়নে নহয় এইকেইটাহে তাতে EM CM হ'ব লাগে হয়নে নহয় এতিয়া 6 শিডিউল চাই পেৰাগ্ৰাফ 2 নম্বৰত চাই আমাৰ অটোনমাছ কাউন্সিলত কোন কোন আছে আপোনালোকে চেক কৰকচোন এজন বিহাৰীটো কি নাম আছিলে পৱন কুমাৰ ৰয় এখেতেতো বিহাৰী এখেতে ট্ৰাইবেল নেকি হা ট্ৰাইবেল নহয় কেনেকা সোমালে এইটো আইন ভংগ কৰি দিলে ইয়াত কোৱা মতে অকল ট্ৰাইবেলে সোমাব পাৰে অকল কাৰ্বি বুলি কোৱা নাই অকল তিৱা বুলি কোৱা নাই যিমান ট্ৰাইবেলছ আছে পেৰাগ্ৰাফ 2.7 মতে তাতে আমি যাব পাৰিম হয়নে নহয় কিন্তু এতিয়া কাৰ্বি আংলঙত কাউন্সিলত চালে তাতে বঙালীও সোমাই আছে নেপালীও সোমাই আছে হয়নে নহয় বিহাৰীও সোমাই আছে আপোনাৰ যোনটো ইয়াত কি নাম আছে গাঁওটো হাদা হয়তো চাইনা গাঁও LP স্কুল ইয়াতো কোনোবা এইবিলাক কোনে ৰেজ কৰিব আমিয়ে ৰেজ কৰিব কোনোবা বঙালী ক'ব নেপালী আহি কিনি ইয়াত ক'ব কেতিয়াও নক'ব এই 10-15 বছৰৰ পৰা এতিয়াও কাৰেণ্ট নাই বুলি কোনো ইয়াত নক'ব ক'বলৈ কোনে ক'ব লাগিব আপোনাৰ লগত ইয়াত য়াংষ্টাৰবিলাক গাঁওবুঢ়াসকল যেনেকৈ আপোনাৰ লগত ইয়াত বয়সস্থ মানুহবিলাক এইবিলাকে ক'ব লাগিব তেতিয়াহ'লে কোনেও আমাক এইবিলাক নিশিকাব এইটোৰ কাৰণে
ইয়াত বহুত আমাৰ অধিকাৰ দিছে এতিয়া মই 2 নম্বৰ কথা ইমানে কলো এটু কাৰণে 2 নম্বৰ কথা মই আকৌ কম এটু কাৰণে আমাৰ হল এটা পাৰ্টি ৰিজনাল পাৰ্টি দেই কিন্তু আমাৰ পাৰ্টিৰ নাম হল অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স APHLC অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স হল আমাৰ এটা ৰিজনাল পাৰ্টি আৰু আমি ৰিজনাল পাৰ্টি কলে কোন কোন ইয়াত থাকিব লাগে ইয়াত থাকিব লাগে যে আমাৰ কিবা সকল গাৰো ডিমাছা যিমান ট্ৰাইবেল সকল APHLC অতে থাকিব লাগে স্লিপ হয়নে নহয় কাৰণ আমি APHLC পুৰা কৈ আছে যে এই 6 শিডিউল আমাৰ ভালকে ইমপ্লিমেন্ট কৰিব লাগে 6 শিডিউল ভাল মতে আমাৰ কাৰণে ৰক্ষা কৰিব লাগে বুলি আমি কৈ আছে কিন্তু এতিয়া চাওক নেশনাল পাৰ্টি আপনার সালে তাতে বিজেপি এটা এক্সাম্পল আমি চাওঁ এই বিজেপি পাৰ্টি কোনে বনাইছে এটা কোনবা সাংমাই বনাইছে নেকি কোনবা মাছলাই বনাইছে নেকি নহয় ন এটোতো কোনবা নন ট্ৰাইবেলছ ন বহুত দূৰত পৰা আহিছে এইটো পাৰ্টি আমাৰ ইয়াত হাতাও এতিয়া কিছুমান আছে হয়নে নহয় কিন্তু ক'ত পৰা আহিছে এইটো বহুত দূৰ পৰা আহিছে কোনে বনাইছে নন ট্ৰাইবেলছ সকল তো এই নন ট্ৰাইবেলছ পাৰ্টি আমাক কিয় সহায় কৰিম হয়নে নহয় যদি সহায় কৰিব বিচাৰে কংগ্ৰেছ 15 বছৰ তেতিয়া আমাৰ কাৰণে বহুত ধনী হ'বলৈ দিব লাগিছিল এতিয়া বিজেপি 11-12 বছৰ হৈ গ'ল আমাক এইটো অৱস্থা হ'ব নালাগিছিল কাৰেণ্ট ইলেক্ট্ৰিচিটি ড্ৰিংকিং ৱাটাৰ ঘৰ স্কুল এই প্ৰথম যোনটো টিং লগাইছে এইটো টিং এতিয়া লোকে কালাৰো দিব নোৱাৰে নতুনো ৰিপ্লেচ কৰিব পৰা নাই হয়নে নহয় এই সহায় কৰিছে নেকি আমাক সহায় কৰা নাই এইটো কাৰণে যদি আমাৰ নিজৰ এৰিয়া যদি ডেভেলপ কৰিব বিচাৰো আমাৰ নিজৰ ট্ৰাইবেলছ দিৱাসকল ঘৰে ঘৰে আমি যদি ডেভেলপ কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ নিজৰ ৰিজনাল পাৰ্টি লাগে আৰু এই ৰিজনাল পাৰ্টিয়ে কৈ আছে যে এই 6 শিডিউলটো আমাৰ শক্তিশালী দিব লাগে বুলি আমি এই ৰিজনাল পাৰ্টিয়ে কৈ আছে এতিয়া চাওক 6 শিডিউলত paragraph 3 চালে আপোনাৰ লগত আচৰিত হৈ যাব